চন্দ্ৰিকা চন্দ্ৰিকা কন্যাক বিবাহ মণ্ডপলৈ ব্যৱস্থা পুৰোহিতে ভাল পুৰোহিতে বহুদেৱ আজিৰ এই শুভ মুহূৰ্তত বান্ধি দিল দুয়োজনকে প্ৰীতিৰ বান্ধোনেৰে বহুদেৱ আজলি মোৰ স্নেহৰ ভগিনী নাই জ্ঞান নাজানে একোকেইটাই সংসাৰৰ কথা জানি কিংবা নাজানি বহুদুখ কৰিব তোমাৰ কাষত মোৰ মুখলৈ চাই সৰ্বদুখ ক্ষমিব ভগিনী সমাজৰ ৰীতি নীতি মানি আজিৰ এই পবিত্ৰ ক্ষণত গদালো তোক মই বসুৰ হাতত বান্ধি দিলো আত্মাক আত্মাৰে বান্ধি দিলো মিলন মন্ত্ৰেৰে বৰমাল্য প্ৰদান কৰি পৰক স্বামী গান কৰি আজি হন্তে পুজিবি তই দুখানি চৰণ মই মুক্ত কণ্ঠে কৰিছো আশীৰ্বাদ পূৰ্ণ হওক দুয়োৰে মনৰ কামনা উঠা বহুতে উঠ মোৰ ভগিনী পুৰোহিতে ভাল পুৰোহিত
প্রস্তুত নে? উত্তম, অতি উত্তম। এতিয়া মহাৰাজ অহাৰ সময় হৈছে। গতিকে তোমালোক দুয়ো অষ্টম হৈ থাকিবা। যাত্ৰাৰ বাবে সকলো প্ৰস্তুত নে? প্রস্তুত মহারাজ, সুসজ্জিত হৈ আছে। মহারাজ, দীপা আছে সুগন্ধি চন্দন, কৰা আছে বিশেষ ব্যৱস্থা। উত্তম। পুনৰবাৰ চোৱা ভালদৰে, ত্ৰুটি যাতে নাথাকে। ভাল মহারাজ। মই বৰকন্যা যাত্ৰাৰ বাবে ভিতৰত লৈ আহোঁ। ভাল। শুনা, এই যাত্ৰাৰ ৰথৰ সাৰথি মই নিজেই হওঁ। ৰথৰে বাঘজনী নিজেই ধৰি বসুদেৱ দৈৱকীক কৈ যাদৱ শুনা। ভাল মহারাজ। এই বলি, নতুকিবি তই বিষাদৰ চকুলো। শৈশৱৰ পৰা ভাতৃত্বৰ যি অপত্য স্নেহেৰে তই মোক আৱৰি ৰাখিলি, মইতো কেনেকৈ পাহৰিব আই? মই কেনেকৈ পাহৰিম? এই মোৰ কুসুম কাৰণতে ফুলি থকা এই অনাথ্যতা পুষ্প পাৰিজাতোপা অকালতে মৰহি যাবলৈ নিদিবা বসুদেৱ। ব'লা, মই আজি নিজেই ৰথৰ সাৰথি হৈ তোমাৰ দুয়োটিকে থৈ আহিম যাদৱ কুলত। চন্দন উদ্ভাসিত হৈ হওঁ পূব আকাশত। যাত্ৰাৰ সময় এবে পাৰ হৈ যায়। সুসজ্জিত হৈ আছে ৰথ, লিপা আছে সুগন্ধি চন্দন, কৰা আছে বিশেষ ব্যৱস্থা।
নঘটাবি আই এই কৰ্তব্যৰ তাৰণাত পৰি কেতিয়াবা যদি তোক কৰিছিলো মই কিবা ৰুঢ় ব্যৱহাৰ এই ককাৰ মুখলৈ চাই সকলোখিনি পাহৰি যাওঁ আই ৰথ মই जी जयपुरी बियापति वहाँ हमारे है अपुट पहरा हरे मूर्ख स्नेहर भगिनी गर्भजात अष्टम सन्ताने অঘান পরিবর্তন অবলীলা মরণর দিকটোর দুরন্ত ভুল সমু সাপি আহে দিনে দিনে আৰু তাৰে আজি অপূৰ্ব ঘোষণা দেৱতা সমাজে মূৰ্খ কংস ভুল গলি মমতা পাঠ আনন্দতে আপোন পাহৰা হৈ পাহৰি নিজৰে ভূত ভৱিষ্যত পাহৰি তই সেই ধৈৰ্যতিৰ অবিহা কোনে কয় কংসৰা কয় তই মোক কি কৰো ভজাত সন্তানে প্ৰাণ মোৰ কৰিব বিনাশ যার বাবে আনন্দ আত্মহারা হই যার বাবে করবই আছে রথর হারত প্রতিদান পাম তার মহে ভগিনীর গর্ভজাত অষ্টম সন্তানে প্রাণ মোর করিব বিনাশ
বান্ধিছিল তোমাৰ দুয়োটিকে সেই মিলনে আজি স্পষ্ট ৰূপত কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ ইয়াৰ ভৰা যি আনন্দময় কৰিলো প্ৰদান তাৰে সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ জীৱন অৱসান বেছ কথা এই হব নহব অন্যথা কিন্তু এই কংসৰ মৰণ জানো ইমান সহজ মমতা আছে যত মানে বিসৰ্জিত হোৱা তুমি এই মুহূৰ্ততে সম্বন্ধৰে লাভ মই দিলো দলিয়াই হয় কথাকে দৈব কি কৰি মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ থাম বিৰুদ্ধ কৰি চিৰকাললৈ ন্যায় অথবা অন্যায় সবার বিধান হয় ইচ্ছাতে তোমার হয়ে গর্বতে গর্বিত হিরে অসীমাত দিলম হত্যা কৰি ভগিনীকে নিজৰ মৰণকো ৰুধিব খুজিছা প্ৰয়াস নালাগে কৰিব বিলম্ব এই ঘটাই প্ৰথমতে দৈৱকীক কৰিম সংহাৰ তাৰ পাছত সম্ভাল কৰে দৈৱকীৰ গৰ্ভজাত হেই অষ্টম সন্তানে কিদৰে কৰিব পাৰে কংসকে নিধন আজোহা দৈৱকী তই মৃত্যুৰ বাবে
ঘৃণাতে লাজতে আৰু তাৰে ঘৰত সাপ সাপ পুহি গাখীৰ খুৱাই এই কণ্ঠই বীৰ বুলি জগতত দিব পৰিচয় বঢ়িয়া বঢ়িয়া তোমাৰ যুক্তি হিতাকাংক্ষী তুমি মোৰ মিত্ৰ বসুদে তাৰো আছে সহজ উপায় হয় কি উপায় দৈৱকো থাকিব জীয়াই অসম্ভৱ তোমাৰ ৰাজা নহ'ব একোকে অনিষ্ট কৰজ জোৰে কৰিছো মিনতি দিয়া মোক দৈৱকীৰ প্ৰাণভিক্ষা দান অসম্ভৱ দৈৱকীৰ প্ৰাণভিক্ষা দান নহয় সম্ভৱ তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত সকলো সন্তান যি মুহূৰ্ততেই ভূমিষ্ঠ হ'ব তাৰ পাছতে এটি এটি কৰি আনি দিম ইহঁতক তোমাৰ হাতত হত্যা কৰি সিহঁতক হবা তুমি নিজ কণ্ঠকে নিজ ইচ্ছা নজনাবা তেনুৱা প্ৰাৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰগৰ তেওঁলোকো সদায় নিষ্পাপ সিহঁতৰ প্ৰাণ বিনিময় জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী জীৱন ভিক্ষাৰ মোৰ নাই ভাবিছো বসুদে পাৰিবানে প্ৰতিজ্ঞা পালিব পাৰিবানে বিসৰ্জিব নিজ সন্তানৰ নে? যদি পাৰা নাই মোৰ অলপো আপত্তি তোমাৰ মুখলৈ চাই দিব পাৰো মুক্তি দৈৱ শক্তিধাৰ নৰপতি পজা পজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে কাঢ়ি নিব পৰা যিমান আছে সকলো আমাৰ তথাপিতো কওঁ শুনা মিছা মই নকওঁ কদাপি সাক্ষী কৰি আকাশৰ আৰাধ্য দেৱতা স্পৰ্শ কৰি নৱপত্নীৰ শিৰৰ তিলক প্ৰাণান্তেও প্ৰতিজ্ঞা পালি বেশ এতিয়াৰ পৰা তেনেকৈ দুয়োজনে চাবলৈ স্থিৰ নেত্ৰেৰে চিহ্নহীন নিজ সন্তানৰ পৰাগৈ প্ৰস্তুতে নিজকে Hey,
ভাগ্নি হয় ভাগ্নি হয় আফগাজার মৃত্যু তুই কুটিল কর ভক্তায় গরিবী ধারণ তোরে রদম অরণ্যালুদা হাতে হাতে হাতে
তোমালোকৰ নৃত্য গীতত মই অতি সন্তুষ্ট। অঘাৰ বঘা এওঁলোকক ৰাজভঁৰালৰ পৰা স্বৰ্ণ মুদ্ৰা দিয়াৰ ব্যৱস্থা কৰা। ভাগ্যৰ বিপক্ষে সংগ্ৰাম কৰিব লাগিব। সেইবাবে ৰাজ্যৰ বিভিন্ন ঠাইত গুপ্তচৰ নিশাচৰ নিয়োগ কৰাৰ ব্যৱস্থা কৰা। সন্দেহযুক্ত সকলো ব্যক্তি আৰু শিশুক সমাধানৰ পথৰ ব্যৱস্থা কৰা। করুণা আৰু দয়াৰ দাস হৈ তাকো প্ৰশ্ৰয় দি মৃত্যুৰ ভয়ত কোনেও পশ্চাতে পদ নহবা। মোৰ কথা আখৰে আখৰে পালন কৰিবলৈ তোমালোক প্ৰস্তুত মহাৰাজ। উত্তম। তুমি অনুচৰ বৰ্গক লৈছা। ভাল মহাৰাজ। ৰাজ্যৰ বিভিন্ন ঠাইত কামৰ দায়িত্ব বুজাই দিয়া। শুনা, এনেদৰে মায়ামেহুৰ ৰচনা কৰিবা যাতে সামৰিকী বালি চাহিও হাৰি যাব নোৱাৰে। আৰু এনেদৰে সত্যাযজ্ঞ আৰু ঘোষণা কৰিবা যাতে তিৰোতাৰ গৰ্ভত থকা সন্তানটিয়েও যোৱা দ্ৰুতগতিত কামত অগ্ৰসৰ হোৱা। ভাল মহাৰাজ। শুনা, মই ভালদৰে জানিব পাৰিছো পিতা উগ্ৰসেন আৰু মন্ত্ৰী অক্ৰৰে পেটে পেটে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে। গতিকে কালকেতো তুমি এক পলো সময় নষ্ট নকৰি দুয়োজনকে ৰাজকাৰেঙত নজৰবন্দী কৰাৰ ব্যৱস্থা কৰা। আদেশে হিৰো ধৈৰ্য মহাৰাজ। ভাল মহাৰাজ। অসময়ত আহিলা দেখোন। মই মোৰ সত্য ৰক্ষা কৰিবলৈ আহিছো। অৰ্থ
ইমান সৰল, ইমান নিষ্পাপ, ইমান শীতল, বসুদেৱ, তুমি নিষ্ঠুৰ বসুদেৱ। মই নিষ্ঠুৰ নহলে জানো পিতামহৰ পুত্ৰক ঘাতকৰ হাতত তুলি দিব পাৰে? আৰু হতভাগী দৈৱকী সেই কথা বিৰক্তি নকৰিবা কংস। এতিয়া সত্যতাকৈ শিকো মাতৃৰ কোলাৰ পৰা দাঙি অনা দৃশ্য কিমান কৰুণ, কিমান মৰ্মভেদী হ'ব পাৰে। তাক তুমি কেনেকৈ বুজিবা, কেনেকৈ বুজিবা? তুমি মহান বসুদেৱ। তোমাৰ ব্যৱহাৰত মই অভিভূত হৈছো। তোমাৰ এই সন্তানটিক মই জীৱন দান দিছো। হেৰা, এই ভগিনীৰ আলাধৰণে লাৰুটি ভগিনীক ঘূৰাই দিয়া গৈ বসুদেৱ। তুমি মোৰ সন্তানটিক জীৱন দান দিছা। তুমি মোৰ সন্তানটিক জীৱন দান দিছা। হেৰা হেৰা বসুদেৱ, তোমাৰ জয় হওঁক, তোমাৰ জয় হওঁক, কংসৰ জয় হওঁক, কংসৰ জয় হওঁক। মাত্ৰ মনত ৰাখিবা বসুদেৱ, যিদিনাই ভূমিষ্ঠ হব দৈৱকীৰ গৰ্ভজাত সেই অষ্টম সন্তান, আনি দিবা মোৰ হাতত। যোৱা বসুদেৱ। তোমাৰ জয় হওঁক, কংসৰ জয় হওঁক, তোমাৰ জয় হওঁক। মোৰ জয়, কংসৰ জয়। মনৰে মোক অবুধ বুলি কৰে সম্মুখ। কংসৰ জয়। নারায়ণ নারায়ণ, তুমি যে মৃত্যুৰ দুৱাৰ খুলি হাত সাৱটি বহি আছা কংস।
দৰে নিপুণ কৌশল আৰু বেহু ৰচনা কৰি জয়ত ধ্বনি তুলিছে। নাৰায়ণ নাৰায়ণ কংস ইমান জ্ঞানহীন নহয় যে সি মৃত্যুৰ দুৱাৰ খুলি হাত সাৱটি বহি থাকিব। নাৰায়ণ নাৰায়ণ তুমি ৰজা অসীম শক্তিধৰ আহ, তুমি যি 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 বিশেষণৰে তুমি বিশেষজ্ঞ নোহোৱা কিয় তুমি বুদ্ধি হেই, কংস তুমি বুদ্ধিহীন গছৰ গুৰি কাটি আগ ৰুলে জানো কংস গছ জীয়াই থকাৰ আশা কৰিব পাৰি কংস দেৱকী, নাৰায়ণ নাৰায়ণ মই তোমাৰ কথাৰ অৰ্থ বুজা নাই দেৱকী। তুমি কি মোক বিদ্ৰোহ কৰিবলৈ আহিছা? নাৰায়ণ নাৰায়ণ মই তোমাক বিদ্ৰোহ কৰিবলৈ অহা নাই মই তোমাক স্মৰণ কৰাবলৈহে আহিছো কাৰণ হয় কংস কি স্মৰণ? মই তোমাক স্মৰণ কৰাবলৈহে আহিছো তোমাৰ তোমাৰ সৎটো কোন আৰু বৰ্তমান ক'ত এতিয়াও অনাগত ভৱিষ্যতৰ অতল গৰ্ভত দৈৱকীৰ গৰ্ভত সেই অষ্টম সন্তান নাৰায়ণ 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 তেন্তে তোমাৰ সৎটো বসুদেৱ আৰু দৈৱকী নহয় কংস দেৱকী, এফালে তুমি যিমান কঠোৰ আনফালে তুমি ভগিনীৰ প্ৰতি ইমানেই সৰল দেৱকী, এফালে মৃত্যুৰ ফুলৰ মালাৰে কণ্ঠত পিন্ধিব খুজিছে হেই, আনফালে মৃত্যু ফুলৰ মালা কণ্ঠত ৰুধিব খুজিছে দেৱকী, নাৰায়ণ নাৰায়ণ এতিয়া এতিয়া মোৰ কথা অৰ্থ বুজিলানে কংস দেৱকী, এয়া এয়া চোৱা এইবাৰ এপাহ ফুল অ', ইয়াৰ পাহিবোৰ আমি গণনা কৰিলে অ', দেৱকী, এই ফুলপাহৰ যদি আমি পাহিবোৰ গণনা কৰো অ', প্ৰথম অ', দ্বিতীয় অ', তৃতীয় তৃতীয়, চতুৰ্থ অ', পঞ্চম পঞ্চম, ষষ্ঠ অ', সপ্তম অ', অষ্টম অষ্টম দেৱকী। নাৰায়ণ এইটো নাৰায়ণ আমি সামান্য গণনা দেৱকী। আকৌ আমি শেষৰ ফালৰ পৰা যদি গণনা কৰো অ', অষ্টম সপ্তম সপ্তম, ষষ্ঠ পঞ্চম অ', চতুৰ্থ অ', চতুৰ্থ, তৃতীয় হেই, দ্বিতীয় হেই, প্ৰথম নাৰায়ণ নাৰায়ণ দেৱকী, চোৱা, প্ৰথমে অষ্টম হেই, অষ্টমে আকৌ প্ৰথম হেই, এতিয়া প্ৰথমে অষ্টম অষ্টমে প্ৰথম প্ৰথমে অষ্টম প্ৰথমে অষ্টম, অষ্টমে অষ্টমে প্ৰথম, প্ৰথমে অষ্টম হেই! অষ্টমে প্ৰথম নাৰায়ণ 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 হেই, হেই, অ', প্ৰথম, অষ্টম, প্ৰথম অষ্টম, হেই, অষ্টমে প্ৰথম, হেই, 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 Dalapeto! Dalapeto! Anek teleponas! Haitma! Nein, nein! Anka! Nein, nein! Haitma lahoi! Anka lahoi! Abar uttapari mare! Mittoke! Abar uttapari mare! Krista Astami! Rohini nakhatta tithi!
হেই! হেই, অস্তাম! হেই! প্রথম দেবতা এই দৈববাণী বিশ্ব ধ্বংসকারী গ্রন্থময় ওর দ্বারা এই দৈববাণী বিফল হব। এই একাক্ষর দেবতা ঐত্তর মন পাতালর যত নাগমন মানব কঙ্ক্ষয় আছে দানব রূপে মেদিনীত করিছে হুঙ্কার আজুয়া 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 পারবে নবল এই এ মানব কঙ্ক্ষর দানবিয়া তোমালোকে যিমানেই নিজ ষড়যন্ত্র নকৰা লাগি সিমানেই কংসৰ কপালত সৌভাগ্যৰ পদুম ফুল তোমালোকৰ দৰে আজি স্বয়ং জয়লক্ষ্মীও কংসৰ কাৰাগাৰত বন্দী। আজি 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 এই স্বয়ং বিধাতায়ো কংসৰ ভয়ত সাৱধানে ভাগ্য কংস মই মতালি কথা মই শুনিবলৈ আৰু ইচ্ছা কৰে মোক কণ্ঠত নিৰলে থাকিবলৈ দে। তুমি শুনিবলৈ ইচ্ছা নকৰিলেও মই তোমাক শুনাবই লাগিব পিতা। শুনা পিতা দৈৱকী তোমাকে অজাঞ্চই হুকুক যিদৰে এটি এটি কৰি শিলত চাৰি বধ কৰিলো ঠিক ঠিক সেইদৰে দৈৱকীৰ গৰ্ভজাত সেই অষ্টম সন্তানটিকো যিদিনা ইহ সংসাৰৰ পৰা বিদায় দিব পাৰি সেইদিনাই পিতা মোৰ আনন্দৰ পূৰ্ণাহুতি হ'ব। সেই শুভক্ষণ প্ৰায় সমাগত দৈৱকীৰ আসন্ন প্ৰসৱৰ কাল অতি ওচৰত। কংস বসুদেৱ দৈৱকীৰ কি দুখত তেওঁলোক আজি বন্দী হালত। অকল বন্দীয়েই নহয় পিতা, প্ৰহৰীৰ সতৰ্ক দৃষ্টিত দুয়োজন শৃংখলাবদ্ধ। কোনো চিন্তা নকৰিব। কংসৰ প্ৰাণবলী আগমনৰ যোগ্য আদৰ অভ্যৰ্থনাৰ ব্যৱস্থা এদিন এইখনৰ অপেক্ষাত মথুৰাৰ শত সহস্ৰ প্ৰহৰীৰ লগতে এই মথুৰাৰ কংসয়ো বিনিদ্ৰ ৰজনী যাপন কৰিছে।
এই শুভ সংবাদ দিবলৈ আহো বেটা। এই মধুরার ভবিষ্যৎ পুহরিনে আন্ধার এই ইমান ভাগৰ লাগিছে আকৌ মংগলক গৰমে এইবাৰ গৌৰৱটো তোকে অকণমান বুজিছ এই নৈবকী বস্তু ল'ব এই কেঁচুৱা জন্ম হ'ব বুলি আমি টোপনি ঘটি কৰি কৰিছোঁ বুজিছ দে অকণমান দুখভাৱে কৰি চাওঁ বৰ ভাগৰ লাগিছোঁ নোৱাৰি আৰু বুজিছ এই বয়সবোৰ তোৰ 2-10 বছৰ নালাগে নহয় এতিয়া বৰ ভাগৰ লাগিছে আৰু ঐ কি জিৰণি লোৱা কথা কৈছ ইফালে কৈ পকিবি এই কেঁচুৱা জন্ম হ'লে আমাৰ মহাৰাজে ঠেব তই কেনেকে গম পালি হয় কেইটা বাজিলে তই চাচোন আজি পেচাজনীয়ে দেখোন পুৰণি লোৱা নাই তাকেহে আমি পেচাজনীও পুৰণি দিয়া নাই বৰ টোপনি ভাগৰ লাগিছে পাই মই তেতিয়াহ'লে দেই তই কিন্তু চাবি আকৌ নহ'লে মহাৰাজে আমাক দিব তাৰপিছত মই আকৌ উঠিম তাৰপিছত তই উঠিম ঠিক আছে মই এবাৰ চাই লওঁ দেই নাই ঠিকেই আছে অলৌকিক সকলো ঘটনা বাহিৰত
The power to tackle the phone. প্রকৃতির বেক্ষণ সৃষ্টি যেন ধ্বংস হয় প্রতি পদে পদে। ভিতৰত মই আৰু দৈৱকী আছো যেন দুটিপনি সৃষ্টিৰ কোলাত। রাখি রাখি ফুলৰ সুগন্ধ ধূপ ধূপ চন্দনৰ গোন্ধ ভাটি আদি আজি দক্ষতি কৰে আমোদিত। দৈৱকী 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 Very good amor. Cosa? Cosa de qué? Cosa motora? Cosa? Cosa de qué? Cosa? কৃষ্ণ রূপে দৈবকীত ভৈরবতার শঙ্খ চক্র গদা পদ্ম করত তোমার নাম। তুমি নব যে আমার কঠোর তপস্যার ফল। হে কল্যাণময়, নিষ্ফলে সুস্থ হৈ বৰশী কৰুণা ধাৰা ধাৰা ধাৰে আজি বেলি দিছা সৌভাগ্য দুৱাৰ আমাৰ। উত্তৰূপে নয়নৰ মণিবোৰ পুনৰবাৰ আশা মনি পেলালে স্থিতি লোৱা দৈৱকীৰ কোলাত। দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰি কাম বজৰো মোৰো এবে
এই অভিলাষ পুত্ৰৰূপ দেখো তোমাৰ জনকী বুকুৰ মানিকবোৰ বংশই পদুমফুল দৈৱকীৰ প্ৰতি হীৰাই হীৰাই ঢালি দিছা কি যে অমৃতৰ সুখ সঞ্জীৱিত পৰিমিত প্ৰাণ দেৱী চকুলো টুকিছা দেখোন কিবাহেতো আনন্দত বিষাদৰ চাপ গছোৱা মুখ পৰা ৰিহাৰ আচল আমার পাপর ফলমূল প্রজন্ম দেবতা খাও লাগি আজি পুলি গৈ কিয় কোন নাহিবি দীৰ্ঘজীৱী হৈ কিয় জন্ম ললি এই অভাগীৰ ঘৰে ভাই আছে শত্ৰুৰ দিনে ৰাতি মেলেচৰ তোক মই পলুৱাই থওঁ কাৰ ঘৰে বাচা তোক মই পলুৱাই থওঁ কাৰ ঘৰে উপায় দেৱী কি উপায় ৰক্ষা কৰো আজি বংশৰ পতি ভয় নাই বসুদেৱ জন্মিছে মৃত্যুঞ্জয় ৰমৰ সন্তান বুকুত সোমোৱাই লৈ পুত্ৰকে তোমাৰ খোজ লোৱা গকুলৰ ফালে গকুলৰ অধীশ্বৰ নন্দৰ ঘৰত উপজিছে যোগমায়া আনাগৈ পুত্ৰ খৰাই মেলা আছে সকলো দুৱাৰ পালি পহৰীয়া সবেও নিকৃত যোৱা বসুদেৱ যোৱা পুনৰবাৰ দৈপমণি শুনা দেৱী দুষ্ট আছে বিধাতা পৰশী কে কৰিব পাৰে সেই কংস দুৰাচাৰে এতিয়া দেৱী পুত্ৰৰত্ন মোৰ খোজ লওঁ গকুলৰ ফালে আনন্দৰ পুত্ৰক যোগমায়ে ফলাই দিয়া দেৱী দিয়া দেৱী
দিয়া পুত্ৰৰত্ন মোৰ মনায় ধৰিলে ছত্ৰ আহি হৰ্ক ৰাজে পৰীক্ষা কৰি কামে
গজন আৰু ভ্ৰমণ। যদিও জগতৰ জীৱ যত মানে মহাসুখে শান্তিৰ নিৰ্যাত কৰিছে শয়ন। দুর্ভোগে কণ্ঠ নাই নাই তোর কপালত এই পুতুল। দুগ্ধ এনারে শান্তির এই কোমল শয্যা শান্তির কন্তকে কিয় কন্তকিত বলে বলে মই নির্যাত শয়ন। দুই চক্ষু মুদিলে মোর দক্ষদিকে দেখা পাও। Ah!
কেতু আপুনি আজি মোক চিনিব পৰা নাই মহাৰাজ পাৰিছো। এওঁলোক আপোনাৰ শ্ৰীচৰণৰ দাসৰ দাস মহাৰাজ আজি অস্তমে হয় মহাৰাজ আজি অষ্টমী তোৰ পানাও কৰিছে দণ্ডিৰ হয় কি মহাৰাজ দৈব মানে দেৱতীৰ আগজামী মনত আছে আছে মহাৰাজ বিশ্ব ধ্বংসকাৰী ধ্বংসময় মোৰ দ্বাৰা সেই দৈৱবাণী বিফল হ'ব মহাৰাজ এতিয়া কি আছে নাই মহাৰাজ সি মৰিছে মাত্ৰ দেখাইছো ধ্বংসৰ প্ৰাণবৈৰী ইমান সহজতে মৰিব নোৱাৰে মহারাজ দেবতাবিলাক আপোনাৰ হিতাকাংক্ষী নহয় কেৱল আপোনাকে প্ৰতাৰণাহে কৰিব বিচাৰে কালকেতুক এই কালকটোক আজি পৰ্যন্ত পৰা নাই মহাৰাজ এয়েহে দায়িত্বতে যিমানবোৰ শিশুৱে জন্মগ্ৰহণ কৰিছে তাকে আমি খুচি হত্যা কৰা হৈছে উত্তম কালকেতু আৰু কাৰাগাৰ কাৰাগাৰলৈ গৈছিলো মহাৰাজ এই অংগীকাৰ কৰি গৈছিলো যদি মহাৰাজৰ সত্ৰে জন্মগ্ৰহণ কৰে তাকে মাতৃৰ গৰ্ভৰ পৰা টানি আনি বিৰাট গ্ৰহণ কৰিছে মহাৰাজ উত্তৰলৈ কন্যা হয় মহাৰাজ কন্যা কন্যা পিতা এই দেৱতাৰ চালনা মহাৰাজ মহাৰাজ চাবলৈ প্ৰাণ মৰিব বলক মহারাজ বাবা বাবা জন্মকের পুত্র নহয় কন্যা সন্তানহে জন্মগ্রহণ করছে পুত্ৰই হওক বা কন্যাই হওক ই যে দৈৱকীৰ কলমজাত বাস্তৱ সন্তান। দৈৱকী, কেঁচুৱালে নিদিওঁ দাদা নিদিওঁ
দাদা এই কন্যা সন্তানটিৰ জীৱন আশ্ৰম পাতি শিক্ষা মাগিছো দাদা দিয়া দিয়া দাদা মোক বিমুখ নকৰিবা জয় হোক বা কন্যাই হোক ই জাগরে মুখের কথা জানো বাস্তব হত্যা নিদিওঁ দাদা Hey, kala ka to. Asi,